নমস্কাৰ অনুৰাধা শৰ্মা পূজাৰীৰ দ্বাৰা ৰচিত গ্ৰন্থসমূহৰ ভিতৰত এখন উন্নত মানৰ গ্ৰন্থ জলছবি। সুদীৰ্ঘ জীৱন মানুহক পৰিতৃপ্ত আৰু সন্তুষ্টি কিমান দিব পাৰে? কি বিচাৰে মানুহে? মানুহৰ মাজতে অচিনাকি হৈ হেৰাই যাব খোজে। মৃত্যুৰ প্ৰতি থকা ভয়ৰ বাবে জীৱনৰ প্ৰতি অত্যাধিক হাবিয়াস নেকি? মৃত্যুৰ বাবেই নেকি ইমান বিশাল আয়োজন? সেই সকলোবোৰ বিস্তৃতভাৱে জানিবলৈ আহক জলছবিৰ প্ৰথমটো পৃষ্ঠাৰ ভিতৰলৈ সোমাই যাওঁ, যাৰ নাম অন্ত আৰু অন্তহীন। তেওঁ ঢুকাল। আপুনি দি যোৱা বস্তুখিনি খুৱাব খুজি মুখলৈ চামুচখন নিছিলোঁ, চেঁচা আৰু টান। ডাক্তৰে ক'লে তেওঁ ঢুকাল। কথাখিনি কৈ নাৰ্ছগৰাকী মৌন হৈ ৰ'ল। কিন্তু তেওঁৰ মাতৃৰ মৃত্যুৰ খবৰটো শুনিও তেওঁৰ ভাল লগা নাই, বেয়াও লগা নাই। নিজৰ মাতৃৰ মৃত্যুৰ খবৰটো পাই তেওঁ একো অনুভূতি জাগ্ৰত হোৱা নাই। কি আচৰিত! তেওঁ আৰু তেওঁৰ ককায়েকে মাতৃক চোৱা চিতা কৰিবলৈ দুগৰাকী নাৰ্ছ নিয়োগ কৰিছিল। তেওঁৰ মাতৃৰ মৃত্যুৰ পিছত নাৰ্ছগৰাকীক যাবলৈ থিৰাং কৰিল আৰু নাৰ্ছগৰাকীক যাব ওলাওঁতেই তেওঁ খং উঠিল। মাকগৰাকীক চোৱা চিতা কৰক বুলিয়ে নাৰ্ছগৰাকীক প্ৰয়োজনতকৈ বেছি মৰম কৰিছিল তেওঁ। এতিয়া তেওঁ মাক মৃত্যু হোৱাত গুচি যাব ওলাইছে আৰু খঙতে নাৰ্ছগৰাকীক তেওঁ ধমকো দিছিল। কিন্তু নাৰ্ছগৰাকীয়ে তৎমুহূৰ্ততে ক'লে, মোক গালি পৰাৰ আগতে নিজক সোধকচোন, আপোনালোকে জানো মাৰ মৃত্যুৰ কামনা কৰা নাছিল? মাকৰ মুক্তি দিয়া ব্যৱস্থা কৰিবৰ বাবেই ডাক্তৰক কোৱা তেওঁ নিজেই শুনিছিল। নাৰ্ছগৰাকীয়ে ৮০ বছৰীয়া বুঢ়ীগৰাকীক ৰখা বয়স হেনো নাৰ্ছগৰাকীৰ নাছিল। সেইদিনা বাহিৰত দুৰ্গা পূজাৰ ধুমধাম। তেওঁৰ মাকে প্ৰতি বছৰে কুমাৰী ছোৱালীক পূজা কৰিছিল আৰু বিজয়া দশমীৰ দিনা শ্মশানত জুই ধোঁৱাৰ মাজত তেওঁ অদৃশ্য হৈ পৰিছিল। এজন মানুহে মাৰ নামটো সুধিছিল আৰু মানুহজনক নোচোৱাকৈ তেওঁ কৈছিল জ্যোতি সুবৰ্ণজ্যোতি দেৱী। পিছে তেওঁ জ্যোতিময়ী বুলি নাম লিখিছিল। তেওঁ জীৱনটো ঘূৰাই নোপোৱাৰ যন্ত্ৰণাত চিঞৰিছিল। মানুহজনে কৈছিল, সৌখন চিতাত মোৰ সৰু ভাইটোক দাহ কৰিছোঁ, সি আত্মহত্যা কৰিলে। এনেই হিন্দু ধৰ্মত আত্মহত্যা কৰাটোক পৰম্পৰাৰ ধৰ্মীয় নীতিৰ দাহ কৰা নহয়, কিন্তু আমি কৰিছোঁ। সি জীৱনটোক ঘৃণা কৰিলেও তাৰ মৃত্যুক আমি কেনেকৈ ঘৃণা কৰোঁ? জীৱনটো আৰম্ভ হৈছিলহে, শেষ কৰি পেলালে। কি আচৰিত! শ্মশানৰ দুখন চিতা জ্বলি আছে। এখন চিতাৰ গৰাকীয়ে জীৱনৰ বিয়লি বেলাত নতুন জীৱন বিচাৰি মৃত্যুৰ ভয়ত অস্থিৰ হৈছে, আনজনে জীৱন আৰম্ভ নকৰাকৈয়ে শেষ কৰিছে। মানুহৰ ইচ্ছাৰে জীৱন লাভ কৰা হ'লে তেওঁকো ৰক্ষা কৰিব পাৰিলেহেঁতেন। সুবৰ্ণজ্যোতিয়ে এই সত্য মানি ল'ব পৰা নাছিল বা মস্তিষ্কৰ বিকৃতি ঘটা বুলি মানুহে ভাবিছিল। অত্যাধিক জীৱন স্পৃহাই বিকৃত মানসিকতা নেকি? তেওঁ একান্ত সংগীত ডায়েৰীত কি আছিল? নিজৰ জন্মদাত্ৰী মাতৃলৈ কিয় ভয় কৰিছিল? সেয়া জানিবলৈ জলছবিৰ দ্বিতীয় খণ্ডটোলৈ অপেক্ষা কৰক। তোমালোকে মৰণৰ ৰহস্য জানিব পাৰিবা, কিন্তু তোমালোকে যদি অন্তৰেৰে নিবিচাৰা ইয়াক কেনেকৈ পাবা? জীৱন আৰু মৰণ একেই, ঠিক যিদৰে নদী আৰু সাগৰ একেই। অনুগ্ৰহ কৰি দ্বিতীয় খণ্ডলৈ অপেক্ষা কৰক আৰু প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।